মই আছো চন্দন দাস কিবা এটা কৰে যা গম পাই নাই জু জবৰদস্তি ফুল দিয়া থৈ দিছে ফুল দেখ লৈ যা চন্দনত কৰিব হাই ফ্ৰেণ্ডছ আজি এটা নতুন মানে মোৰ চেনেলত ইমান দিন আপোনালোকে গান বা কিবা কিবি পাই আছিলে এতিয়া ভাবিছোঁ আজিৰ পৰা আমাৰ গুৰুজনাৰ সংস্কৃতিৰ যি ভাওনাৰ কিছু অংশও ইয়াত মই আপোনালোকক দেখাবলৈ যাম এতিয়া আমি ওলাইছোঁ এখন খুব সৰু সৰু ল'ৰা ছোৱালীৰ এখন ভাওনাক লৈ আমাৰ পৰিচালনা কৰি আছে চন্দনে এইটো আহি গ'ল এফালে কিবা এটা ক আমি একেলগে যাম এতিয়া ভাল লগা নাই মছলা কাটিলোঁ গুচুৱাবি আছে কোৱা ভাওনাখনলৈ কিবা এটা কোৱা আমি আৰম্ভ কৰিমগৈ আৰু তাত গৈ যিখিনি কৰিব লাগে ভাওনা আৰম্ভ হ'ব সকলো আছিলে কি হয় চাব ভাল ভাল হ'ব বহুত ভাল আশা কৰিছোঁ ভাল হ'ব বুলি যিহেতু ইয়াত এটা যোৱা বছৰ লকডাউনৰ আগত এটা কৰ্মশালা দিয়া হৈ গৈছিলে ন আৰু সেই কৰ্মশালাটোৰ ওপৰত ভিত্তি কৰি আমি এতিয়া মানে কি ভাওনাখন পতা হৈছে তাকে আমিতো আজি এনেই আৰু চাম বুলিহে ওলাইছোঁ বিশেষকৈ দোহাৰত বহিম বুলি ভাবিছিলোঁ কিন্তু দাড়ীটো গম পাইছেনে দাড়ীটো নাকাটো বুলি আজি চাম ইয়াৰ পিছত আৰু নিজৰ কামখিনি আৰম্ভ কৰিম আৰু আমাৰ যথেষ্টকেইখন ভাওনা আহি আছে সেইখিনিও আপোনালোকক দেখাই যাম আৰু বিশেষকৈ আমাৰ এষাৰ থাকি গ'ল মানে আমাৰ একদম ভাওনা অনুৰাগী যিহেতু আমাৰ অনিৰুদ্ধ বুলি এটা টীম আছে আপোনালোকে গম পাইছে চাগে যথেষ্ট মানে কি আৰু আৰম্ভ কৰিছোঁ আমাৰ মানে কি হয় তাত আমাৰ ওতঃপ্ৰোতভাৱে জড়িত অংকুৰ মোৰ খুব ভাল বন্ধু কোৱা কিবা এটা আজি কি প্ৰথমতে কোৱা যায় দিনটো ভাল কাম এটা কৰিলোঁ সেইটো নহয় দে ভাওনাৰ লগত সেইটো নাই ভাওনা সেইটো নাই বাৰু এতিয়া ভাওনাৰ কথা কৈছোঁ আজি বহুত সৰু সৰু ল'ৰা ছোৱালী এখন ভাওনা আছে তাত দোহাল কৰিব মোৰ ভাইটি চন্দন দাস তাকে আমি চাবলৈ যাম বেছি টাইম নাচাওঁ হ'লেও পৰাপক্ষত সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিম খুব ভাল ভাওনা হ'ব আৰু আশা কৰোঁ এই ব্লগটো আপোনালোকে চাব লগতে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বুলি আশা থাকিলে চেনেলটোৰ নাম কৈ দিয়া অনুৰাগ এল ডি চেনেলটো হৈ গ'ল অনুৰাগ এল ডি ইয়াৰ আগত গানৰ কাম পাইছিলে শ্বৰ্ট ফিল্ম পাইছিলে এতিয়া পাব ভাওনাৰ ব্লগ ফুৰিলে একেতে কৰিলে আশা কৰোঁ চেনেলটো আগবাঢ়ি যোৱা সকলোৱে সহায় সহযোগিতা কৰিব আৰু এই ব্লগটো সম্পূৰ্ণ চাব আজিৰ পৰা ইয়াত কি কয় চিনেমা মানে শ্বৰ্ট ফিল্ম গানকে আদি কৰি ভাওনা ব্লগ সকলোৱে পাই থাকিব ধন্যবাদ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ A few moments later. আমি ফাইনেলি ভাওনা ঘৰ পালোহি অলপ প্ৰলম হ'ল আমি চন্দনৰ সৈতে একেলগে আহিম বুলি ভাবিছিলোঁ নোৱাৰিলোঁ বিশেষ কাৰণত আমি অলপ বেলেগ এটা কামত গুচি যাবলগীয়া হ'ল যি কি নহওক দেৰিকৈ হ'লেও আপোনালোকক যিমানখিনি পাৰোঁ দেখাই যাম ভাল লাগিলে বহুত দেৰিকৈ পালোহি তথাপিতো তোমালোকৰ চিনটো চালোঁ এটা ব্লগ হৈ আছে আমাৰ ইয়াত কৈ দিয়া চেনেলটোৰ হৈ কিবা এটা অনুৰাগ এল ডি মোৰ চেনেলটো আপোনালোকে চাই আছে অনুৰাগ এল ডি চেনেল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব পাৰিলে লাইক কৰি দিব থেংক ইউ চৰিত্ৰত আছে ভণ্টিজনী খুব ধুনীয়া ভাও কৰিছে প্ৰথম মানে মোৰ ইয়াত এটা ব্লগ হৈ আছে কিবা এটা কৈ দিয়া মোৰ চেনেলটোৰ নাম অনুৰাগ এল ডি নমস্কাৰ মোৰ নাম বৈনালী বৰা মই ইয়াত ডিউটি কৰিছোঁ এই চেনেলটোৰ যাতে আপোনালোকে চবেই ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক চেনেলটোৰ নাম অনুৰাগ এল ডি
আমাৰ বিশেষ অলপ কাৰণৰ কাৰণে ভাওনাত যোৱা অলপ প্ৰব্লেম হ'ল চ' ভিডিঅ'খিনি ভালকৈ দিব নোৱাৰিলোঁ মানে ইমানেই ভিৰ বহুত দিনৰ মূৰত ভাওনা হৈছে যে ভিতৰত সোমাবই নোৱাৰি গতিকে নেক্সট টাইম আমি চেষ্টা কৰিম ভালকৈ দি যাবৰ কাৰণে আপোনালোকে চাই থাকক সেইবাবে আমাৰ চেনেল অনুৰাগ এলডি আৰু সহায় কৰিব আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ